ভিউটো চাগে সকলোৱে ভালে পাইছে। বাকী গাইছ চাব পাৰে। তো গাইছ গাটা দিয়ে ক'ত যায় অলপমান সোমাইছে। তো এই গাইছ কেনে আছে? আই হোপ সকলোৱে ভালে আছে। তো আজি আমি এটা বঢ়িয়া চাই লোকেশ্যনত যাই আছোঁ। অলপ আপোনালোক লোকেশ্যনটো দেখাওঁ। তো গাইছ আগত আমাৰ লোককেইটা আগতে গুচি গ'ল, এতিয়া আগত ৰখিনে ৰখা নাই বা। তো গাইছ চব ভিডিঅ'টো চাই থাকব। আহি মুছলপুৰ পাৰো টানে বা ক'ত গেলাক ভাই। তো গাইছ আমাৰ লোককেইটা বা ক'ত যাই থাকিল। ৰাস্তা ভুল হৈছে দোষ। এটা দোষ দে নিব আহি আছে। ঐ মোক ফোন মাৰি আছা তই? তো গাইছ আহি পালোঁ ক'বাৰ এটা বেলেগ লোকেশ্যনত। অঁ আমি চব বৰডেকা সৰডেকা চব আছোঁ ইয়াত। তো আমি চাইছোঁ আৰু যা बोलो जुबान केसरी। তো গাইছ আমি ইয়াৰ পৰা এতিয়া ওলাম। তো চাই থাকলে হ'ল লাষ্টক লাগে। তো গাইছ আজি আমাৰ লগত যিমান আছে চব ৰাইডাৰ হয়, কায়ো কম নহয়। তো গাইছ বহুত দিন হ'ল বাট ভিডিঅ' যদি দিব পৰা নাই এইবাৰ মানে যিটো জেগাত যাওঁ আমাৰ ট্ৰেইন হৈ আছে। তো কোনটো জেগাত বা এতিয়া যোৱা হয়। তো পাৰিলে দুটাতো যাম আৰু সময় নাছিল দিয়া আৰু এবাৰ পৰা ঘূৰি আহিব লাগিব। তো বাকী গাইছ যিটো জেগাত প্ৰথমবাৰ আহিছোঁ মই, তো বাকী গাইছ ড্ৰাইভক লাগে এনজয় কৰক আৰু পাৰে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ভাল লাগে। বাকী গাইছ আজি নাজানো প্ৰায় ঠিকে আছে। হয়তো অলপ মাজে মাজে বৰষুণ দি আছে, তেওঁ বেয়া বুলি ক'ব নোৱাৰি বতৰটো। सब खिला रही है, सब खिला रही है। किसी को कम बंद बचना। ये देखो, ये देखो। बाकी गाइस इतनी की जगह बोले गए नाम तो नाचनो बात तो सब तो डांगरे अलग। तो गाइस होगा पारे एक जगह नाम निकासी। तो निकासी से रहा वारी क्या। तो गाइस दूसरा रास्ता से इतना कुंटू रास्ता जाओ। राइडार আহিব। তো গাইছ আৰু বৰডেকাত আহিব আছে। তো গাইছ বৰডেকাত আহিব আছে। তো ৰাইড আৰম্ভ কৰোঁ আৰু ये गाड़ी चला के ऐसे मजा आया ना। तो गाइस बोलने से देखो स्प्लेंडर भाई। अरे भाई क्या खतरनाक चला रहे हो तू भाई। बाहर बाहर देखो, बाहर बाहर बाहर। रास्ता किधर है? वो है बड़ी महिला पकड़ी। तो भाई देखो भाई का जोर निकल आया। भाई का पता है कुछ ज्यादा कर रहा हूँ लेकिन
एकदम भूतिया जगह पे आ गया लगता है। तो गाइस गाड़ी का ना जिमान दबा मारे कारण ब्रेकिंग सिस्टम एकदम मौसम भाई। तो गाइस लाहे पहाड़ पाइছো মানে বেশি ভাল লাগিছে ओ भाई बारिश। तो गाइस बरखुण दिबा आरम्भ হৈ গ'ল। तो गाइस এই বৰষুণটো মানে ইমান বেয়া বৰষুণ, অলপ বেয়া বুলিও ক'ব নোৱাৰা, বেয়া বুলি ক'লে আৰু দিব। তো বৰষুণটো এৰাৰ পিছত আৰু বাকী এইখিনি পাহাৰ জেগা উঠি যাব লাগিব। তো গাইস চাই ৰাখব। তো গাইস সিহঁতক এতিয়া ৰখোৱা দিছিলোঁ, ৰখি আছে। আৰু বৰষুণ দিছে দেখোন। তো চাব পাৰে আমাৰ বাইককেইখন। তো গাইছ কিনিয়া বৰষুণ দি আছে গাইছ। তো ইয়াৰ পৰা আৰু আৰম্ভ কৰিলোঁ। তো বাকী এইগিলা চাব পাৰে মইনা পুখুৰীত অহা পাব্লিক টুৰিষ্ট क्या बोले अभी। तो गाइस এইগিলা মানে ক'ত আছিল ধৰিব নোৱাৰি। বাবা দিন अरे देवा ये गड़बड़ है बाबा। समझ रहे हो आप? আৰু ৰাস্তাটো ভাল হোৱা বুলি শুনিছিলোঁ। তো ৰাস্তা কি ৰাস্তাই আৰু চাগে বহুত ওপৰত উঠিব লাগিব। বৰষুণটো মাজে মাজে দিয়ে আৰু মাজে মাজে এৰি থাকে ভাই। তো গাইছ মই ভাবছিলোঁ ৰাস্তাটো পাকা হৈছে বুলি, তো ভুল ধাৰণা আছিল। ৰাস্তাটো এতিয়ালৈকে পাকা হোৱা নাই আৰু গাড়ী নখাবি। তো যাবৰ কাৰণে বহুত মেহনত কৰি থাকিব লগা হৈছে। ৰাস্তাটো খাতাৰনাক মানে এইখিনিৰ পৰা অলপমান ভাল ৰাস্তা হ'ব লাগে। ভাই অলপমান সাগৰ কিন্তু আহি আছে এতিয়াত। তেওঁ ভাই প্ৰথমবাৰ অহাৰ কথা ভালে লাগি আছে আহি কেনে। বাকী যিমান বৰষুণে দিয়ক কিয় বহুতে আহি পোৱা নাই চাগে মইনা পুখুৰী। তো যদি আহিব নাই তো চাই থাকক আৰু যদি প্ৰথমৰ পৰা চাইছে তেতিয়াহ'লেতো আপোনালোকক আৰু কি ক'ম। ধন্যবাদ আৰু ধন্যবাদ। খোজকাঢ়ি যাব লাগিব চাগে নাই। কিমান তলৰ পৰা খোজকাঢ়ি আছোঁ ভাবছোঁ গাড়ীলৈ উঠিব মানে ওপৰত ৰাস্তা ভাল হৈছে। বাট কাম কৰিছোঁ বুলি কেনে লাগছে খোজকাঢ়ি? মজা লাগছে, ভাল লাগছে। মানে ৰাস্তা ভাল কৰি আছে। তো মইনা পুখুৰী এইটো বছৰৰ পৰাই পূৰা একদম পাকা হ'ব। বিন্দাছ চকু মজি আহিলেই হ'ল আৰু। তো আমাৰ ৰাইডাৰকেইটা চাব পাৰে আগত। তো ভাই ফাৰ্ষ্ট চিৰি পালোঁ। কি দোষ ৰখি আছে দেখো কিয় ভাগৰ লাগছে ইমান হোৱা একো নাই। আৰু আছে অ' ভাই। তো গাইছ প্ৰায় 200 মিটাৰমান ওপৰত উঠিলোঁ আৰু বোলে 500 মিটাৰমান আছে আজি চেছ। হাজৰো ইমান চিৰি নাই যিটো মইনা পুখুৰীত চিৰি আছে। কিমান ভাগৰ লাগছে চেছ আজি। কিমান খাইছিলোঁ গোটাই হজম হ'ল। কিমান যাম আৰু ওপৰত যাই আছোঁ তিতাৰ পাই। আহোঁতে তামোলত ধুকনালে চৰে নামিম। ভাগৰ লগা নাই তোৰ? ভাগৰ লাগছিল, ফেফনি উঠছে। তো গাইছ আমাৰ গাঁওখন ইয়াৰ পৰা দেখা পায়, আঙুলি দি দেখাই দিম। তো এইখান আমাৰ গাঁও, এইখান এই অহাদি অলপ যাব লাগছিল। তো গাইছ তিতাৰ পৰা উঠিয়ে আছোঁ। তেওঁ মন্দিৰটো ইতাক লাগি পোৱা নাই আৰু বা কিমান আগত আছে মন্দিৰটো ভাই চাহাব। ভাবছিলোঁ মন্দিৰটো বেছি ওপৰত নাই, কাষতে আছে। তেওঁ যাই আছোঁ মন্দিৰ নাপাওঁৱে দেখোঁ এতিয়া। তো গাইছ তিতাৰ পৰা খটখটিত উঠি পালোঁ এইবাৰ মন্দিৰটো। তো গাইছ এইটো হ'ল মইনা পুখুৰীৰ মন্দিৰ। বাকী দেখাত ভালে লাগে। তো আজি দেখা পালোঁ দে আৰু ইয়াৰ পৰা অলপ ভিউটো চাব পাৰে। তো ইয়াৰ পৰা ভিউটো চাব পাৰে। কেনে লাগি আছে ভিউটো কমেণ্টত ক'লে হ'ল। তো গাইছ বাকী জেগাটো প্ৰায় ভালে লাগিছে, বেয়া লগা নাই। তো আৰু আপোনালোকে আহিব যদি পাৰে। আজি বাৰু বৰষুণ দি আছে, তেওঁ বেয়া নহয়। ৰ'দ দিয়াৰ পিছত আৰু আপোনালোকে ভিউটো চাব পৰাৰ কাৰণে ভাল হ'ব আৰু। তো গাইছ মইনা পুখুৰীত আহি আৰু এইটোৱে বেছি বিখ্যাত গুহা
আগত আৰু এখন পাহাৰ আছে তো সিখন পাহাৰ দি ওলাব পাৰে এইটো গুৱাহাটী যায় তো গাইছ তো গাটাই দিয়ে ক'ত যায় অলপমান সোমাই যাম তো চাই থাকক কি হয় ভাই তো গাইছ ৰাস্তাটো প্ৰায় এনেকুৱাই আৰু আগত দেখি ৰাস্তাটো মাৰা যায় আছে চাব পাৰে তো আগত আৰু ৰাস্তা নাই তো গাইছ এইখিনিৰ পৰা আৰু এইটো গাটাৰ পৰা যাব নোৱাৰি তো গাইছ ইয়াৰ পৰা নমি আহিলোঁ আমি বৰ্তমান তো ৰাস্তাটো প্ৰায় আপোনালোকে আহিলে এনেকুৱা চাব পাৰে গাইছ এতিয়া মহন্য পুখুৰী হয় আৰু পুখুৰীটো পাহাৰৰ ওপৰত আছে একদম কাৰণে তো চাব পাৰে তো গাইছ এইখানে হ'ল মইনা পুখুৰী তো এতিয়া মইনা পুখুৰীৰ পৰা ওলালোঁ আৰু ভালেই লাগিল মইনা পুখুৰীটো চাই কিনে তো চাব পাৰে বৰষুণো দি আছে আৰু উপায় নাই ইয়াৰ তো এইবাৰ আৰু দ্বাৰকাৰ যোৱাৰ প্লেন আছে তো কি হয় আগত দেখা পাম আহিলা ভাই আহিলোঁ হয় দা ভাই এটাই অলপ ব্যস্ত প্লাগ দি গ'ল মানে তাৰ ভাষাই দিয়ে তো ভালে লাগিল তো এইবাৰ দ্বাৰকা যাই আছোঁ যা বৰষুণত কেনে লাগি আছে তো গাইজ বৰষুণত ভিডিঅ' কৰি যাই আছোঁ বাকী যি কি নহওক আৰু তলত ভিডিঅ' কৰি আছোঁ কাৰণ বহুত বৰষুণ দি আছে তো গাইজ খটখটিৰ পৰা কিবা কৰি নমি আহিলোঁ তো আজি এনএছখন চাব পাৰে কেনেকৈ অলপ তো গাইছ মহিনা পুখুৰীক বাই বাই দিলোঁ এতিয়া মজা পাহাৰৰ ওপৰত উঠি আহিলে বিনা ষ্টাৰ্ট দি যাই থাকা ভাই চিকটিত উঠি যায় কি ক'ম আৰু তো আগে থৰা অফ ৰোডিং কি যিমানক লাগে ষ্টাৰ্ট নেথাকে যাই থাকক বৰ্তমান ষ্টাৰ্টৰ একো প্ৰব্লেম নাই বেগটো তো গাইছ এটা আৰু বেলেগ বেয়া কাম হৈ গ'ল মানে বেগটো নিব পাৰি কিন্তু থাকিল তো আচল বুঝতে পারি আর তো গাইছ ওপৰৰ পৰা বেগটো লৈ নামি অহাৰ পিছত এতিয়া আৰু গ্ৰুপক জইন কৰিলোঁ ভাই मजा आया तो रास्ता गाइस इधर जाता है और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ शाबाश बेटा তো গাইছ তুমি চাব পাৰে প্ৰায় পাহাৰৰ দৰে ঝুম খেতি যেনেকুৱা কৰে মানে সেনেকুৱা অলপ ষ্টাইলটো হৈছে আৰু অলপ আগতে বৰষুণ আছিল এতিয়া আৰু পুৰা ৰ'দ দিছে आगे आने के बाद ही ये थोड़ा मारदार अरे मारदार चोट पहले नगर पालिका को बुलाओ भोसड़ी वाले गड्ढा बेचे अरे देश बाद में सुरक्षित होगा पहले गड्ढा सुरक्षित कराओ इनकी माँ का তো ৰাস্তাটো যিমান ভাল বুলি ভাবিছিলোঁ ইমান ভাল নহয় বৃষ্টিটো নাই বুলি কৈছে এতিয়াও মই আজি প্ৰথমবাৰ আহি পাইছোঁ মানে যাই পামহে গাইছ এইটো নিয়ম বা কিটা আছে যাব দে তো মানে ইয়াৰ টিকট কাটব লাগিব জইন ফিজ তো জইন ফিজ মানে সোমোৱাৰ কাৰণে লাগে তো কেইটকা বা লাগে ইয়াতে গেছি কাটিবৰ কাৰণে কি হয় তো গাইছ কিবা খোৱা বস্তু লোৱাৰ কাৰণে ৰখি আছিল এতিয়া যাৰ গুটি হয় নাজাৰাটো চাব পাৰে আগত কি পাহাৰৰ ওপৰত মেঘগিলাখন লাগি আছে ভাই অলপ আগতে তাৰ পৰা আহিছোঁ কাৰণ তাতে য'ত আমি আছিলোঁ তাৰে তলত বৰষুণ দি আছে ওপৰত ঠিকে আছে মানে যোনখিনিত মেঘ আছে সেইখিনিত বৰষুণ দি আছে তো আমি আগটোত গৈছিলোঁ মইনা পুখুৰীৰ পৰা 10 টকা মানৰ নাজাৰা চালোঁ গাইছ তো আকৌ বাকী 40 টকা মানৰ চাব আছে বাকী টুৰিষ্টৰ কাৰণে ঠিকে আছে हो भाई एक बार नज़ारा देखिए भाई इधर से रास्ता जाता है और ये प्लेस देखिए जगहखिनि ভাল নহ'ব যেন লাগছিল বাট চাব পাৰে কি ধুনীয়া আৰু মানে উঠাওঁতে এইবাৰ পাম তো গাইছ নদীত চাব পাৰে পানী মানে ভূটানৰ পানী এৰা দিছে চাগে ও ভাই মাৰো ভাই মানে কেমেৰাত ইমান ভাল দেখা নহ'ব পাৰে কিন্তু যিটো অৰিজিনেল চকুদি চাই আছোঁ না নাজাৰাটো কি ক'ম আৰু তো গাইছ এইখনে হ'ল দাৰাগাঁও
বাকী ডেন্স মানে ডেন্স মাৰি আছে, গা ধুৱাই আছে। বাকী আগতেও মানুহ বাইক নিচি আমি নিব পাৰিলোঁ হয়। তাৰ আগত প্ৰথম ভৰি দিলোঁ নদীত। हमारा स्प्लेंडर बॉय जो सबसे आगे था। तो गाइस इखान गाड़ी चाब पारे, मरुभूमि चलाय गाड़ीखान। तो সেইখান बाकी गाइस चाब पारे पाहारखाনৰ ভিউটো কি মজাকৈ আহি আছে। আৰু এই মজা ভিউত আমি যাই আছোঁ, ক'তবা যাই আছোঁ, কিন্তু যাই আছোঁ আৰু আগত যাম পাৰোঁ, আগত যাই দেখাই আছোঁ এইগিলাই। তো আগত চাব পাৰে এইগিলা দুনিয়াৰ মানুহ কিমান দূৰ খটখটিত উঠি আৰু বা কিমান দূৰ যাব লাগে, ভৰি বিষাই আছে ভাই। ভিউ চাব পাৰে কেনেকুৱা হৈ আছে, মানে পাহাৰৰ মাজত আৰু মেঘখিনি লাগি আছে। আকাশখন চাব পাৰে, ইফালে দেখি পূৰা নীলা হৈ গৈছে। মানে এতিয়া আমাৰ বহা লোকেশ্যনটো আমি আহি হিট কৰি লৈছোঁ। বাকী অহা দেখি পানী চাওক, অহা দেখি ভিউ চাওক। অ' ভাই, তো গাইছ আমি আহি মানে এইটো লোকেশ্যনটো ঠিক কৰিলোঁ বহাৰ কাৰণে। বাকী লোকেশ্যনটো ঠিকে আছে। তো গাইছ এইখিনি মানে আমাৰ ইণ্ডিয়াৰ জেগা হয়। বাকী তাৰে পিছৰখিনি চাগে ভূটান হৈ যায়, ভূটান বৰ্ডাৰত পৰে। তো গাইছ আমি সেই জেগাতে আহিছোঁ আৰু আমাৰ চাগে আগত ঠাইও নাই মানে, আৰু আমাৰ গেংটো আছে ইয়াত বহি। তো গাইছ বিশেষ ক'ব লগা নাই, এইখানে দাৰাগাঁও আৰু ইয়াত যিমানে পাৰোঁ অলপ এনজয় কৰি মানে ঘৰত যোৱাৰ চেষ্টা কৰিম। তো আৰু 5টা নবজাৰ আগতে ঘৰত যাব লাগিব। আৰু যিখিনি পাৰোঁ আপোনালোকক চিনখিনি দেখাইছোঁ, সেইখিনি মানে ইয়াতে ষ্টপ কৰোঁ আৰু বাকী বিহাইণ্ড দ্য চিনবিলাক আপোনালোকক দেখাইছোঁ। তো চাই থাকিলে হ'ল ভিডিঅ'টো। তো গাইছ এখানে আছিল দাৰাগাঁও। ভিউটো চাগে সকলোৱে ভালে পাইছে। তো দাৰাগাঁৱৰ পৰা বাই বাই দি কিনে আমি এতিয়া গাইছ চলিলোঁ আৰু আপোনালোকে যদি আহে বহুত এনজয় কৰিব পাৰিব। মজা না? তো গাইছ সকলোৱে চাগে গাড়ীখন জানে, আপোনাৰ এই মৰুভূমিত চলা গাড়ী এখন। তো দেখাত ইমান বেয়া নহয়, তেওঁ একবাৰ চলাবৰ ইচ্ছা আছিল, তেওঁ আজি নহ'ব। তো গাইছ আমার লোক এটা নাই মানে পিছতে আছে। তো আর আমি আগতে আহিবলেও তো এইটো ৰাস্তাৰে যাম বুলি ভাবিছোঁ। তো গাইছ আজিৰ ভিডিঅ'ত মানে এইখিনিয়ে হ'ব। তো আগত ৰাস্তাটো আৰু খুবেই বেয়া চাগে, আৰু নেক্সট ভিডিঅ' সকলোকে দেখা পাম বুলি আশা কৰিলোঁ। তো বাকী লাইক কমেণ্ট আৰু শ্বেয়াৰটো নিশ্চয় কৰি দিব। বাই বাই গাইছ।